তো গাইজ একদম আৰ্জেণ্ট ফোন আহিলে যাব লাগে গুৱাহাটী। ইলেকশ্যন ডিউটি মাৰি ঘৰত আহি পাইছিলোঁহে, যাব হ'ল। মানে কেইটা ৰাতিপুৱা বাজিছে 3:30 নহয় 2টা বাজিছে, দেখিছেনে? এতিয়া আমি ওলাই যাম এইফালে। পুলু থাকিব, পুলু নাযায়, আমিহে যাম। তো বৰ্তমান মই এতিয়া যাম গুৱাহাটী। কাৰ লগত যাম, কি কথা, কেনেকৈ যাম, সকলোবিলাক দেখাম। চাই থাকক না, তেতিয়াহে গম পাব। পুলু তুমি থাকা দেই, মই যাওঁ। গাইজ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, 2:20 হ'ল। বৰষুণ দিছিলে যে ৰাতি অলপ ৰাস্তাটো পুলি মানে লিক এটা আছে, তাত পানী হৈ থাকে। তো এতিয়া ওলালোঁ গুৱাহাটীলৈ বুলি। তো কি কাৰণে যাওঁ, কেলৈ যাওঁ, সকলোখিনি ক'ম। ইমাৰ্জেঞ্চি যাব লগা হ'ল। কালিয়ে মই ষ্টেটাছটো দিছিলোঁ যে ৱেটো গাই বুলি। তো কালিয়ে ষ্টেটাছ দিছিলোঁ গুৱাহাটী যাম বুলি। বৰ্তমান গাড়ীখন আহি পোৱা নাই, গাড়ীখন আহিব লাগে ৰখিম এডোখৰতে। মানে যোনখন গাড়ী লৈ যাব লাগিব দাদাজনে গাড়ীখন লৈ আহি আছে এইডোখৰৰ পৰা, তাৰপিছত আৰু ডাইৰেক্ট যাত্ৰা মোৰ ঘৰ এইফালে। তো বৰ্তমান আমাৰ জাৰ্ণিটো আৰম্ভ কৰি দিলোঁ। দাদাও গাড়ী লৈ আহিলে। গাড়ীখন হ'ল স্কৰপিঅ' S11 ক্লাছিকখন, যোনখন নতুনখন। এইখন হ'ল BS4 ইঞ্জিন। মানে BS4 ইঞ্জিনকেইটা চলাই কিবা এটা কমফৰ্ট লাগে, একদম মজা। তো বৰ্তমান আমি আহি পালোঁহি লখিমপুৰ। বৰ্তমানলৈকে গাড়ী দাদাই চলাই আছে, মই চলোৱাই নাই। দাদাই ক'লে অলপ দূৰ মই চলাম, তাৰপিছত চলাম। আৰু আমি এতিয়া আহি পালোঁহি বৰ্তমান ক'ত বা কওকচোন? গহপুৰ পাম, আৰু বেছি দূৰ নাই। মানে গহপুৰ আমি অলৰেডি পাই গ'লোঁ। আৰু দেখিছে নহয়, পোহৰ হ'ব অলপ পাছত মানে। আৰু এটা জোখত ধুনীয়াকৈ, বেছি স্পীডো হোৱা নাই, এটা জোখত লাহে লাহে গৈ আছোঁ। তো বাকী গৈ পাই লওঁ, বাকী গৈ থকা ভিডিঅ' আপোনালোকক একদম সম্পূৰ্ণ দেখাম। তো আপোনালোকে চাই থাকক। এইকেইদিন মানে ৰাতি গুৱাহাটী আহিলে এটা বস্তু চাইছোঁ, ৰাতিপুৱা টাইমত যদি আপোনালোকে আহে তেন্তে গোটেই ৰাস্তাটো ফ্ৰী পায়। গতিকে গোটেই ৰাস্তাটো ফ্ৰী পোৱা মানে ফালি চিলি আহিব পাৰিব। আৰু আহি আমি পালোঁহি, আপোনালোকে কওকচোন জেগাটো চিনি পাইছেনে? কলিয়াবৰ। আমি বৰ্তমান পাই গ'লোহি কলিয়াবৰ, আৰু বেছি দূৰ নাই, গুৱাহাটী পামেই। আৰু কলিয়াবৰ পালোঁ যেতিয়া গুৱাহাটী পালোঁ বুলিও ক'ব পাৰি। জাগিৰোড পাম, আৰু বেছি দূৰ নাই। পূৰা মানে ফালি অহা হৈছে, দেখিছে নহয় আপোনালোকে? মানে ইমান পটাপট পাইছেহি। আৰু গাড়ী একদম মানে কণ্ডিশ্যন টিপটপ, মজা। মানে পূৰা দবাই অহা হৈছে। ৰাতি 8টা-9টাত ঘৰত পোৱা টাৰ্গেট আছে। ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ ঘূৰি গৈ এইটো গুৱাহাটীত কামখিনি কৰি লৈ ৰিটাৰ্ণ হ'ম। বৰ্তমান আমি পালোঁহি জাগিৰোড। এতিয়া চাহ তাহ খালোঁ, চাহ তাহ খাই যাব ওলালোঁ। এইফালে দাদা আহিছে, ধুনীয়াকৈ ৰখি চাহ তাহ খালোঁ। চাহ তাহ খাই বৈ বেছি সময় বোলো ৰখি নাথাকোঁ, ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰি দিলোঁ। কিয়নো যিমান পাৰোঁ আমি সোনকালে পালেগে সিমানেই ভাল। কিয়নো আমি ৰিটাৰ্ণো হ'ব লাগিব, সোনকালে ঘূৰি যোৱা কথা আছে। যদি ঘূৰি গৈ নাপাওঁগৈ আকৌ ভোট দিবলৈও নাপাম। আৰু আহি আমি বৰ্তমান পাই গ'লোহি গুৱাহাটী। দেখিছেনে আপোনালোকে? গুৱাহাটী পাই গ'লোঁ। গুৱাহাটী আহি পাই প্ৰথম যোনটো জামালা আছে সেইটো ষ্টাৰ্ট হ'লেই জাম। ইয়াত এনেকুৱাই জাম লাগে, এনেকুৱাই জাম লাগে, কছমছে কৈছোঁ, ভৰি বিষাই যায়। ব্ৰেক ক্লাছত ভৰি দি ভৰি বিষাই যায় মানে। গাড়ী এলাও নাই, এৰিয়াটো বহুত আছে। গাড়ী এলাও নাই, খোজকাঢ়ি আহিছোঁ বস্তুকেইটা নিব। তো আমি গৈছিলোঁ গুৱাহাটী বেলতলা চাৰিআলিৰ ওচৰত, কিয়নো তাত মানে দাদা ভাগৰ ছোৱালীজনী পঢ়ি আছিলে। তো ছোৱালীজনীক লৈ মেলি আমি এতিয়া বৰ্তমান আহি পালোঁহি যোৰাবাট। তো আপোনালোকে এইটো ভিউটো চাওক, দেখি কিমান ধুনীয়া লাগিছে। আগফালে পাহাৰখন। যোৰাবাটৰ এই টাৰ্ণিংকেইটাত গাড়ী চলাই কোনে ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাবা দেই। কিয়নো এই টাৰ্ণিংকেইটাত গাড়ী চলোৱা বুলি ক'লে সকলোৱে ভাল পায়। তো এতিয়া আমি বৰ্তমান আহি পালোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰ। দেখিছে নহয়? আৰু বৰ্তমান এটা বস্তু দেখি ইয়াত বেয়া লাগিছে, ইমানেই লেতেৰা পেতেৰা হৈ আছে আঁতৰৰ পৰা দেখোঁতেই। একচুৱেলি এইবিলাক চাফ চিকুণ কৰাটো বহুত দৰকাৰ, কিন্তু চাফ চিকুণ কোনো কৰা নাই। বৰ্তমান আমি আহি পালোঁ জুবিন ক্ষেত্ৰ পাৰ হ'লোঁ। আৰু এইফালে দেখিছে নহয় পাঞ্জাবী ধাবা। তেনেকৈ ভাত খাব লাগিব, এইফালে পাঞ্জাবী ধাবা। ইয়াতে সোমাই ধুনীয়াকৈ ভাতটো খাই লওঁ। গাড়ী ইয়াত পাৰ্ক কৰিলোঁ, ভাতটো খাই লওঁ, ভোক লাগিছে নেকি? তো থালিখন দেখিতো ধুনীয়া লাগিছে, কিন্তু বস্তুখিনি খালেহে গম পাম ইয়াৰ সোৱাদটো কেনেকুৱা। একচুৱেলি সোৱাদটো ইমান বেয়াও নহয়, ভালো নহয়। তেনেকৈ ভাতটো খাই দিলোঁ। এতিয়া গুটকা এটা খাবলৈ আহিছোঁ। পেট একদম পূৰা ফুলি গ'ল। তো এতিয়া গৈ থাকিম ঘৰলৈ। সোণাপুৰ পাৰ হৈ অহাৰ পিছত ভাবিলোঁ গাড়ীখনত তেল 1000মান ভৰাই লওঁ, কিয়নো বান্দৰদোৱাত গৈ আমি তেল অলৰেডি ভৰাম, তাত দামটো কম। ইয়াত হ'লেও তেলটো মানে অলপমান ভৰাই লওঁ, ইয়াতো কম বাৰু। তাত ডিজেলৰ দামটো অলপ হ'লেও কম। ইয়ে কনচা জেগা হে ভैया? জাগিৰোড। তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ। এতিয়া গাড়ী দবাব পৰা কণ্ডিশ্যনত আহি গ'ল। এচিটো লগোৱা নাই, কিয় লগোৱা নাই জানেনে? এচিটো এটা কাৰণে লগোৱা নাই, মানে কি যোনজনী বাইদেউ আহিছে মানে তাই এচিটো সহ্য কৰিব নোৱাৰে, গতিকে এচিটো লগোৱা নাই। গ্লাছ খুলি গাড়ীখন চলাবলৈ অকণ অসুবিধা হয়, কিয়নো স্পীড যাবলৈ অকণমান অসুবিধা হয়। কিন্তু তেনেকেই চলাই গৈ আছোঁ। বাকী ভিৰ মানে পূৰা, কিয়নো কাইলৈ ইলেকশ্যন আছে 9 তাৰিখ। এনে পূৰা ভিৰ লাগি আছে। আৰু বৰ্তমান গৈ আছোঁ, আপোনালোকে দেখিছে নহয়। মানে গুৱাহাটী আহিছে বুলি ক'লে গাড়ী যদি 120, 130 তলত যদি গাড়ী চলোৱা হয় তেতিয়া কেতিয়া পামগৈ। গতিকে এটা জোখত লিমিটত মজাকৈ গৈ আছোঁ। সোনকালে যদি ঘৰ গৈ পাওঁগৈ তেতিয়াহে ভোট দিব পামগৈ, নহ'লেতো ভোট দিব নাপাবে, চিন্তাই হৈ আছে। আৰু আহি আমি বৰ্তমান পাই গ'লোহি আকৌ সেই একেখন দলঙে, কলিয়াবৰ দলং। এইবাৰ ৰিটাৰ্ণ হৈ থাকোঁতে, মানে কি যোৱাডোখৰ নহয়, এতিয়া যাওঁতে আমি ৰাতি আন্ধাৰে হৈ আছিলে অলপ।
এতিয়া পোহৰ হ'ল, বৰ্তমান গৈ আছোঁ। তো আৰু বেছি দূৰ নাই, লখিমপুৰ পাম আৰু গহপুৰ লখিমপুৰ নোৱাৰো কিমান দূৰ লাগে, ইয়াৰ পৰা খুব বেছি টাইম নালাগে, নে কি কয়? আৰু কথামতেই কাম, অলপ পাছতে আমি আহি পালোহি বান্দৰদোৱাত আহি পিনে গাড়ীখনত এতিয়া কি হ'ল, তেলটো ফুল টেংকি ভৰাই ল'ব লাগিব, কিয়নো টেংকি টোটেলি খালী মানে একেবাৰে খালী হৈ যোৱা কথা কোৱা নাই, দুঘাটমান আছে, ইয়াত তেলৰ দামটো কম যে, গতিকে ইয়াতে ফুল টেংকি ভৰাই লওঁ। মই আইডিয়া মতে 4,000 মান তেল সোমাব লাগে, বেছি নোসোমালেও 4,000 টকা তেলটো অলৰেডি সোমাই যাব। তো গতিকে ইয়াত মজাকৈ ফুল টেংকি কৰি তেলটো ভৰাই লওঁ, তাৰপিছত ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিব লাগিব। বান্দৰদোৱাত ধুনীয়াকৈ ফুল টেংকি কৰি তেলটো ভৰাই দিলেও দেখিলে নহয়, ফুল টেংকি পূৰা একদম ফিটিং, মানে বমি কৰি যোৱাকৈ ভৰাই দিয়া হৈছে। তো বৰ্তমান এতিয়া গৈ আছোঁ আৰু বেছি দূৰ নাই, লখিমপুৰ পাম আৰু লখিমপুৰ পোৱা মানে গোগামুখ পালোঁ, মানে কি ঘৰ পাই গ'লোঁ। ফাইনেলি ঘৰ আহি পালোহি, মানে কি বাকীখিনি নেদেখালোঁ আৰু, মোবাইলটো চাৰ্জ নাছিলে বিশেষকৈ, যাওঁতে নন ষ্টপ ভিডিঅ' কৰি থকা এইফালে ষ্টিমত দেখিছে না, এইয়া ফুচকা খাই বোলে, ফুচকা আনি দিলোঁ। গুৱাহাটীলৈ গ'লোঁ, আনি দিলোঁ ফুচকা, তাকো আনিছোঁ গোগামুখৰ পৰা। মানে কি বেলেগ কামত গ'লে মানে এইবিলাক বজাৰ কৰিবলৈ অলপ অসুবিধা হয়, বাকী ফুচকা এগালমান আনি দিছোঁ, ধুনীয়াকৈ খাব। এইটোতে হেপি নে? হা, সেইটোৱে ভাল আৰু মোৰ ভাগত, বেছি নিবিচাৰে মানে, এই অকণমান হ'লেই হৈ যায়। তো আজি ইমানে আছিলে, চাই যদি ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা থাকিল, নকৰিলেও নাই, হয় নাই? ঠিক আছে, কৰি দিব দেই।